এজন ব্যৰ্থ মানুহৰ ওচৰত এটা বস্তু সদায় থাকে, যিটো সকলোৰে ওচৰত নাথাকে। সেইটো হ'ল আশা। আশা দিয়া বহুত সহজ, কিন্তু আশা কৰা বহুত টান। মোৰ আজিও মনত আছে, মোৰ যিদিনা প্ৰথম হৃদয় ভাঙিছিল। এনে লাগিছিল যেন মোৰ সকলো হেৰাই গ'ল। সময় লাগিছিল, আকৌ আশা কৰিবলৈ শিকিলোঁ। গোটেই ৰাতি খিৰিকীৰ ওচৰত বহি পাৰ কৰিলোঁ। ৰাতিপুৱা যেতিয়া বেলি দেখিলোঁ, সন্ধিয়াত ডুবাৰ পিছতো সেইখিনি উজ্জ্বলতাতে উদয় হৈছে। ভাবিলোঁ, মই কিয় অলপ অন্ধকাৰতে হেৰাই গ'লোঁ। দেৰিকৈ হ'লেও বুজি পালোঁ, আগতকৈ বহুত ষ্ট্ৰং হৈ গ'লোঁ। সেই অন্তৰ ভঙাৰ বাবে ধন্যবাদ তোমাক।